Rasa sini banyak. Imang suka kau beli gon. Tak kau ide. আজি যাম আমি ঢেকীয়াখোৱা নামঘৰ। এইকেইটাৰ লগৰকেইটা ৰখি আছে দুটা। ৰাতিপুৱা আজি সোনকালে 4টাতে গোটেই কুঁৱলী পৰিছে চাওকচোন গোটেই ঘৰৰ পৰা মাত্ৰ ষ্টাৰ্টিং কৰিছোঁ বাইকখন এইকেইটা আহি আছে বিকাশ এইটো দুলু গগৈ লাষ্টত আহি আছে হাই বুলি কৈ দিয়া এতিয়া আমি দুটা লগ হৈছোঁ মাত্ৰ 4টা হৈছোঁ আৰু আছে আগত আৰু 4টা আছে 8টা হৈ যাম সিহঁতক আগত লগ কৰি আছোঁ লগ পোৱা ৰখাইছোঁ বাই বাই টাটা মই এজন আপোনাক লগ পাইছোঁ এতিয়া ভাল আছে তোমাৰ পোৱা নাই পুৰা কেক মাৰি আছে দেখিছে পুৰা কেক খাই আছে দেখিছে পুৰা কেক দি আছে কেক খাই আছোঁ পুৰা কেক মাৰি আছে হিমাংশা মাস্ক চাস্ক লগাই গাড়ী ৰেডি কৰিছে হেলমেট পিন্ধিব দিয়ে আমাৰ সুমন দা আৰু কোনো নাইতো ভাই বুলি কৈ দিয়া ক'ত যাবা আজি আমাৰ যোৱা হ'ব ঢেকীয়াখোৱা নামঘৰ তুমি আগত বছা মই নাম কৈছা এই তাক কিবা এটা হ'ব তহঁতি ইমান আজি ৰ'দটো কিন্তু পুৰা তামাম দিছে কৈছোঁ নহয় ক'বই নালাগে আৰু গৈ থকা ভিডিঅ' নকৰোঁ একেবাৰে ঢেকীয়াখোৱা নামঘৰ গেট পাইহে আৰু ভিডিঅ' কৰিম এতিয়া টাটা বাই বাই নামঘৰত গৈ পেলাই লগ পাম আমি ঢেকীয়াখোৱা পাই গ'লে এখন প্ৰথম গেট ঢেকীয়াখোৱা সোমাম আৰু এই লগৰকেইটা আহিলে আকৌ ৰখি দিছে সেইকাৰণে কিমান এইকেইটা ৰাস্তাডোখৰ আছে এইটো ৰাস্তা পাৰ হৈ গুচি গৈছিলে কি চিনি নাপায় ৰাস্তা এইটো এটা আহি আছে আকৌ ৰিটাৰ্ণ লৈছে এইটো এটা এইটো টনা বুলি কয় তাক এনেকুৱাই আৰু টনাটো এনেকুৱা নকয় ঢেকীয়াখোৱা পাই বুলি এখন ঢেকীয়াখোৱা প্ৰথম গেট আৰু এটা আহি পোৱাহি নাই এইকেইটা ৰখি আছে এইকেইটা গুচিয়ে গৈছিলেগৈ আগবাঢ়িছে গুচি গৈছিলে ৰাস্তা চিনি পাই নাই এইটো এটা আহি আছে তাৰ অকণমান অহাটো প্ৰব্লেম হ'ল এইটো আহিছে এইটো যাব লাগে ভিতৰত আমি সোমাইছোঁ আৰু দুখন গেট আছে ঢেকীয়াখোৱা নামঘৰ গৈ আছোঁ ইয়াৰ পৰা 2 কিলোমিটাৰ সোমাব লাগিব যিহেতু মই এবাৰ আহিছোঁ গৈ পাই লওঁ গৈ পাই আপোনালোকক দেখাইছোঁ নামঘৰ আৰু ইয়াৰ ভিডিঅ' নকৰোঁ আমি আহি নামঘৰ পাই গ'লোহি নামঘৰত মানুহে বহুত ৰখাইছে গাড়ী ইয়াত থৈ যাওক আছে আমি দুটা গাড়ী ৰখোৱা নাই ইয়াত পূৰা চিধা গৈ আছোঁ মইতো এবাৰ আহিছোঁ সেইকাৰণে গম পাওঁ গাড়ী ক'ত ৰখাব লাগে ইয়াত ৰখালেতো যিহেতু পইচা ল'ব সেইটো কাৰণে আমি দুটা গাড়ী নৰখালোঁ ইয়াত আগত জেগা আছে সেই আমি আগৰ জেগাতে গাড়ী ৰখাম সেইটো কাৰণে আমি দুটা গুচি আহিলোঁ আৰু আহি আছে দুটা আমাৰ লগত আমি বিনা পইচাত গাড়ী ৰখাম নহ'লেতো সিহঁতি পইচা লৈ ল'ব 5 টকা নহ'ব চাগে 10 টকা ল'ব চাগে এতিয়া আহি আছোঁ আৰু আমি পোৱাগৈ নাই ফিল্ডখন পামগৈ আৰু অকণমান যাব লাগিব এইখন আমি আহি সেই ফিল্ডখন পাই গ'লোহি ফিল্ডখন পাই এতিয়া গাড়ী ৰখাই কৰি আমাৰ লগত আৰু দুটা আহি আছে সিহঁতি দুটাও গুচি আহিলে সেই দুটা পুৰা 42 কিলো আছে বিকাশ একেলগতে বোলে চাকি দিব 42 ছোৱালী থাকিব তাতে আছে প্ৰত্যেকজনী নামত এটা এগছ মানে এটা নহয় এগছ মানে হিমাংশু আকৌ বোলে গন্ধ হিচাপ কৰি দিয়ে 42 গছ চাকি দেই 42 গছ দিম সি নতুন নামঘৰত প্ৰৱেশ কৰিছোঁহি
কি সুন্দৰকৈ সজাই থৈছে দেখিছে আপোনালোকে। আপোনালোকে এবাৰ আহিব যদি নাই অহা ইয়াত, বহুত ভাল লাগে। কিন্তু কৰোণাৰ কাৰণে মানুহ কম, কৰোণাতে এবাৰ চব শেষ কৰি দিলে। কৰোণা যাব ইমানে নাথাকে আৰু, আপোনালোকে আহিব কৰোণা শেষ হ'লে। আমিতো আহিছোঁ এইবাৰ। এইফালে সেইজনে কেইবেগ দি আছে, কেইবেগ লৈ আছে পূৰা, কেইবেগ লৈ আছে। কেইবেগ এটা মোকো দি দিলে, কেইবেগ 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 ল'লে চাই নেকি প্ৰসাদ দিয়ে বোলে। হে আমি প্ৰসাদ ল'বলৈ গৈ আছোঁ। এয়া প্ৰসাদ নিচা দেখা দিয়া, প্ৰসাদ ইমান প্ৰসাদ দেখা দিয়া, প্ৰসাদ দেখা দিয়া পালা। প্ৰসাদ চসাদ লৈ গৈ আমি বহি আছোঁ। বিৰাট ভাগৰ লাগিছে, গৰম লাগিছে। যাম এতিয়া লাহেকৈ, ঘৰত যাব লাগে। অলপমান বাহিৰতে চাহ কি আছে ক'ত কি নাই, তাৰপৰা চাই কৰি আৰু ঘৰত যামগৈ আৰু। ঘৰৰ পৰা ওলাই আহিছোঁ বাইকলৈ উঠি গ'লে। বিৰাট গৰম পাইছে, ৰ'দটো কিন্তু তামাম দি আছে। ইমান গৰম দুইটা খাইছে। আমাৰ যাব হৈ গ'ল ঘৰলৈ। সেয়া বাইক ষ্টাৰ্ট দিলে, ঘৰত যাওঁ। বাই বাই। এই ৰ মিছ কল। এতিয়া আমি ঘৰলৈ যাওঁ। একবাৰ আৰু ভগৱানক চিন্তি আজিলৈ ঢেকীয়া খানাত বিদায় হয় মাগিলা দেই। কৃষ্ণক চিন্তি, কৃষ্ণ ভগৱানক চিন্তি। কিন্তু তামাম দিব লাগিব লাগিছিল, কেনেকুৱা জাম লাগি গৈছে। ইখনে অকণমান আগত যাব পৰা নাই, এখন অলপ প্ৰব্লেম এটা হৈছে। একদম ইখনে ৰখা দিছে, যাবই নোৱাৰোঁ। খাই যাম। আমি ধাবা সোমাবলৈ লৈছোঁ। ৰাতিপুৱা পেটটো কাৰণে বিৰাট ভোক লাগিছে, কিবা এটা খাই লওঁ, খালেহে অকণমান শান্তি হ'ব। এতিয়া এইকেইটা বহিলেহি কি অৰ্ডাৰ দিয়ে ভালকৈ নাপাম। খানা খাব লাগিব, কি খাওঁ লাহেকৈ বহি আছোঁ খাবলৈ। হোটেলত সোমালে লোকেল মুৰ্গী আছে বুলি ক'লে, লোকেল মুৰ্গী নাই। আকৌ ধাবাৰ পৰা ওলাই গুচি আহিবলগীয়া হৈছে। বিৰাট লাজ পালোঁ, লাজ নোপোৱা নাই বাৰু। 180কৈ কৈছে ৰুটি আৰু মাংস। আমি সেইটো কাৰণে নেখালোঁ, ইয়াতে ৰিজেক্ট কৰি দিলোঁ। এখন ধাবাই ৰিজেক্ট কৰি দিলোঁ, এখন নাখাওঁ হ'লে। ভিডিঅ'টো আজিলৈ সমাপ্ত কৰোঁ। আমি দুটা বহি আছোঁ ভাত খাবলৈ, বাকীখিনি থাকি আহিলে। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।